हेलो फ्रेंड्स, आज आमी बनाम बेगेना भाजी। तार कारण লৈছোঁ মই ইয়াত 4টা आधा केजी बेगेना আৰু এইখিনিক মই ভাজি বনাম। আৰু তাৰ কাৰণে মই এইখিনি ধুই লৈছোঁ। তাৰপিছতে মই এতিয়া এইখিনি কাটি ল'ম, কাটি কিনে পানীত তিয়াই ল'ম। আৰু এয়া মই বেগেনাখিনি দীঘল দীঘলকৈ কাটি লৈছোঁ। তাৰপিছত মই এইফালে কেৰাহী পাতি দিছোঁ আৰু ইয়াত তেল গৰম হৈ গ'ল। মই দি দিছোঁ পিঁয়াজ আৰু তাৰ কাৰণে মই লৈ লৈছোঁ ইয়াত 1 চামুচ জলকীয়া গুড়ি আৰু কেইটামান নহৰু থেতালি লৈ লৈছোঁ আৰু জিৰা আধা চামুচ, ধনিয়া আধা চামুচ, হালধি আধা চামুচ আৰু নিমখ আপোনালোকে সোৱাদ অনুসৰি দি ল'ব। আৰু ইয়াত মই দি দিলোঁ মছলাখিনি। এতিয়া ভালকৈ মই ভাজি ল'ম 5 মিনিটমান। আৰু এইখিনি হৈ গ'ল ইয়াত 5 মিনিট। এতিয়া মই দি দিম ইয়াত চব্জিখিনি। আপোনালোকে যদি আলু দিম বুলি ভাবে তো আলু দিব পাৰে, মই নাই দিয়া। আৰু এনেকুৱাকৈ বনাই কিনে খাই চাব, বহুত ভাল লাগে। আৰু এইখিনি মই এতিয়া এনেকৈ ভাজিম, ভালকৈ ভাজি মেলি 5 মিনিটমান ঢাকি থ'ম। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ আহিছে, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এয়া 5 মিনিট হৈ গ'ল। আকৌ মই এনেকুৱাকৈ ঢাকি কিনে 5 মিনিটমান আকৌ থৈ দিম। এয়া আৰু 5 মিনিট পাছত আৰু এয়া চোৱা, আপোনালোকে এনেকুৱাকৈ খাই চাব, বহুত ভাল লাগে। আৰু কমেণ্টত ক'ব কেনেকুৱা লাগিলে বুলি। আৰু এতিয়া মই আৰু 2 মিনিটমান এনেকুৱাকৈ ভাজিম। ভালকৈ ভজাৰ পিছত তাৰপিছত নমাম। আৰু এয়া চোৱক, হৈ গ'ল আমাৰ ভাজি। এতিয়া মই এইখিনিক বাটিত উলিয়াই ল'ম। আৰু এয়া চোৱক, মই বাটিত উলিয়াই ল'লোঁ। লাগিছেনে ধুনীয়া?